মানিছো আপোনালোকে যিকিনো কিবা মুঠতে নম্বৰ এটা বাছিলে আৰু তাৰপিছত এইফালে কাৰ চিম্বলত ক্লিক কৰিব হয় এইফালে টেলিগ্ৰাম নামৰ এপছটোত মানে একাউণ্টখন মানে বনি ৰেডি হৈ গ'ল হোৱাটছএপ টেলিগ্ৰাম নামৰ এপছটোত কেনেকৈ আপোনালোকে হোৱাটছএপৰ দৰে নিজৰ এখন পাৰ্চনেল একাউণ্ট খুলিব দিয়ে সেইটো বিষয়ে সম্পূৰ্ণ প্ৰচেছটো মই এইটো ভিডিঅ'ত দেখাব চেষ্টা কৰিম হয় ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে মোৰ নাম হৈছে পুলব আপোনালোকে চাইছে টেকনিকেল পুলব ইউটিউব চেনেল তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ दोस्तों ये आपक मोबाइल स्क्रीन आई गल दोस्तों टेलिग्राम नाমৰ এপছটো যদি আপোনালোকৰ মোবাইল ফোনত ইনষ্টল কৰা নাই তেতিয়াহলে এটা কাম কৰক আপোনালোকে প্লে ষ্ট'ৰ ওপেন কৰক হয় প্লে ষ্ট'ৰ ওপেন কৰক প্লে ষ্ট'ৰ ওপেন কৰি दोस्तों তাৰ সাৰ্চ বাৰত আপোনালোকে এবাৰ ক্লিক কৰি দিব ক্লিক কৰাৰ তাৰপিছত আপোনালোকে এইদৰে সাৰ্চ কৰিব মানে হয় এইদৰে আপোনালোকে দেখি পাইছে টেলিগ্ৰাম এপ হয় এইদৰে আপোনালোকে লিখি এক সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত दोस्तों এনেদৰে অপচনটো আহিব ইয়াকে আপোনালোকে ডাউনলোড কৰি ল'ব মানে আপোনালোকৰ মোবাইল ফোনত ইনষ্টল কৰি ল'ব মই ইয়াত ওপেন বোলা অপচন দেখি পাইছে গতিকে মই আগতীয়াকৈ ডাউনলোড কৰি থোৱা আছে এতিয়া মানিছো এতিয়া আপোনালোকে ডাউনলোড কৰিলে ইনষ্টল কৰিলে হয় আপোনালোকৰ মোবাইল ফোনত তো এতিয়া সিম্পলি আপোনালোকে ওপেনতে ক্লিক কৰি মানে ইয়াক ওপেন কৰিব পাৰে তো ইয়াক বলক এতিয়া আমি ওপেন কৰোঁ হয় এয়া ওপেন হৈছে অলপ ৰৈ দিব আৰু হয় এইফালে এলাউ কৰিব হয় এইফালে মানে বাওঁহাতে সোৱাইপ কৰি দিব পাৰে হয় আকৌ সোৱাইপ কৰক হয় তাৰপিছত दोस्तों হয় এনেদৰে বাওঁহাতে এনেদৰে সোৱাইপ কৰি দিয়ক হয় হয় অলপ যাওক হয় এতিয়া दोस्तों আপোনালোকে ষ্টাৰ্ট মেছেজিং লিখা আছে হয় ইয়াত দেখি পাইছে তলত হয় ইয়াতে এবাৰ আপোনালোকে ক্লিক কৰক হয় ইয়াত ক্লিক কৰাৰ পিছত এইফালে কন্টিনিউ হয় এইফালে কন্টিনিউ কৰক হয় এইফালে এলাও হয় এইফালে অটোমেটিকলি এতিয়া दोस्तों আপোনালোকৰ যিখন সিম লাগি আছে মোবাইলত সেই নম্বৰটো মোৰ দৰে ইয়াত এনেদৰে বহি যাব হয় অটোমেটিকলি মানে ইয়াত আহি যাব নম্বৰটো আৰু এই নম্বৰটো যদি এতিয়া আপোনালোকে ভাবিছে আমি বদলি কৰিম বুলি মই বলে বদলি কৰি অন্য এটা নম্বৰ যদি দিম ভাবিছে তেনেহলে ইয়াৰ পৰা অপচন আছে ইয়াত কিবোৰ্ড টাইপৰ এটা বনি গৈছে অটোমেটিকলি ইয়াৰ পৰা আপোনালোকে বেলেগ এটা নম্বৰ বাছি ল'ব পাৰে তো এতিয়া মানিছো আপোনালোকে যিকিনো কিবা মুঠতে নম্বৰ এটা বাছিলে আৰু তাৰপিছত এইফালে কাৰ চিম্বলত ক্লিক কৰিব হয় এইফালে কন্টিনিউ কৰক এতিয়া কন্টিনিউ হয় ইয়াত এইফালে এলাও হয় এতিয়া অলপ প্ৰসেসিং হৈছে আৰু হয় এতিয়া दोस्तों ফোন ভেৰিফিকেশন মানে এতিয়া এয়া দেখি পাইছে আপোনালোকে ফোন কল এটা আহিছে মানে ফোনৰ জৰিয়তে মানে এটা ওটিপি ক'ব আৰু তো গতিকে মই এই ফোনৰ জৰিয়তে ওটিপিটো মই ৰিসিভ নকৰো ৰিসিভ কৰিলে গতিকে মই যি কথাখিনি আপোনালোকক এতিয়া কৈ আছো এই কথাখিনি আপোনালোকে শুনি নাপাব সেই গতিকে মই এসএমএছৰ জৰিয়তেহে মই মানে আপোনালোকক ভেৰিফিকেশনটো হোৱাটো দেখুৱাম গতিকে এসএমএছৰ জৰিয়তে ভেৰিফিকেশন হ'বই যিদৰে হোৱাটছএপতো হয় বাৰু এইটো অপচন আছে ঠিক এনেদৰে তলত আপোনালোকে দেখি পাইছে আসক ইউ ক্যান ৰিকুৱেষ্ট এন এসএমএছ ইন আৰু অলপমান কেই সেকেন্ড মান দিছে মানে 60 সেকেন্ড বা 59 সেকেন্ড আছিল চাগে হেইটোৱে আৰু গৈ আছে অলপ বাকি আছে दोस्तों এসএমএছৰ জৰিয়তে মানে আপোনালোকৰ ভেৰিফিকেশন হলে আপোনালোকৰ সুবিধা হয় ওটিপি এটা আপোনালোকৰ যদি বেলেগ এখনে যদি সিম এখনৰ মানে নম্বৰটো দিছে বলে যিখন সিম লাগি আছে বৰ্তমান হেখন নহয় বলে বেলেগ এখনে নম্বৰ দিছে তেতিয়ালে ভাল হয় আৰু সুবিধা হয় যে ওটিপিটো হেখন সিমত গল তাৰ পৰা আপোনালোকে চাই পেলাই ইয়াত মানে ভেৰিফিকেশনৰ জায়গাত আপোনালোকে দি পেলাই তাৰপিছত আপোনালোকে কনফাৰ্ম কৰিব পাৰিছে গতিকে ফোন কলৰ জৰিয়তে আহিলে ওটিপিটো কি হয় মানে হয়তো শুনি পাওতে অসুবিধা হয় বা এসএমএছৰ জৰিয়তে হলে কি হয় ভুল নহয় মানে আমাৰ অসুবিধা নহয় সেই গতিকে এসএমএছৰ জৰিয়তে মানে ওটিপিটো ভেৰিফিকেশন কৰাটো মই মানে ভাল বুলি ভাবো তো এইফালে মানে হৈ গল আৰু এইফালে এতিয়া ভেৰিফিকেশন এতিয়া এসএমএছৰ জৰিয়তে হ'ব এতিয়া আসক গেট দা কোড লিখা আছে তাত ক্লিক কৰাৰ লগে লগে সেন্ডিং এসএমএছ এতিয়া হয় মোৰ এই নম্বৰটোলৈ এতিয়া বৰ্তমান মেছেজটা আহিব হয় এয়া আহিছে মেছেজ এন্টাৰ কোড লিখিবলৈ মানে ঠাইডখৰ বনি গল নিজে নিজে হয় এতিয়া মানে দেখুৱাই দিছে আৰু হয় এয়া সব নিজে ভেৰিফিকেশন হৈ গল এয়া মেছেজও আহিলে আপোনালোকে দেখিলে এয়া সব दोस्तों এতিয়া এই টেলিগ্ৰাম নামৰ এপছটোত মানে একাউণ্টখন মানে বনি ৰেডি হৈ গল হোৱাটছএপৰ দৰে আৰু এয়া সব ইয়াত দেখি পাইছে ডাইৰেক্টলি মানে ইয়াত এনেদৰে মানে আপোনালোকৰ যিবোৰ কন্টাক্ট নম্বৰ মোবাইলত সেভ আছে কন্টাক্ট নম্বৰৰ মানুহবোৰৰ যদি মানে হিহঁতৰ যদি টেলিগ্ৰাম নামৰ এপছটোত যদি একাউণ্ট আছে তেতিয়াহলে এনেদৰে মানে শো হ'ব হয় মই যিটো দেখি পাইছে এনেদৰে মানে হয় এনেদৰে শো হ'ব दोस्तों হয় এনেদৰে আপোনালোকৰ মানে মোবাইলত হ'ব তাৰপিছত এইফালে আছে পেন্সিলৰ দৰে ইয়াত যদি ক্লিক কৰে মানে ইয়াত কি হ'ব আপোনালোকে মানে নতুন এটা কন্টাক্ট সেভ কৰিব পাৰিব যিদৰে হোৱাটছএপৰ অপচন থাকে তেনেদৰে হয় আকৌ হয় এনেদৰে মানে দেখি পাব আৰু যিমানবোৰ মানে কন্টাক্টত থকা নম্বৰবোৰ যদি হিহঁতৰ টেলিগ্ৰাম নামৰ এপছটো যদি একাউণ্ট আছে তেতিয়াহলে মানে এনেদৰে দেখি পাব এইফালে আছে নিউ চেনেল টাইপৰ বনাব পাৰে হয় চেনেলও বনাব পাৰিব এই ফিচাৰ্সটো মানে আপোনাৰ হোৱাটছএপত নাই গতিকে টেলিগ্ৰামতহে আছে চেনেল বনোৱা এইফালে আছে নিউ কন্টাক্ট সেভ কৰিব পাৰিব আৰু दोस्तों এইফালে আছে আপোনাৰ নিউ গ্ৰুপ হয় এইফালে এতিয়া যদি বেক কৰে তাৰপিছত এতিয়া আপোনালোকে এইফালে বাওঁহাতে ওপৰত তিনিডাল আঁচ দেখিছে হয় পঠালিকে এইফালে হয় ইয়াত যদি আপোনালোকে दोस्तों ক্লিক কৰে ইয়াত
এইফালে আছে আপোনাৰ প্ৰথমতে নিউ গ্ৰুপ হয় গ্ৰুপ বনাব পাৰিব এইফালে আছে কন্টেক্ট এইফালে আছে কলছ এইফালে আছে পিপল নিয়াৰ বাই মানে হৈছে যিবোৰ মানুহৰ মানে আশে পাশে আপোনাৰ যদি টেলিগ্ৰাম নামৰ এপছটোত যদি সিহঁতৰ একাউণ্ট আছে তেতিয়াহ'লে এটা চাৰ্চ কৰিব পাৰিব হয় সিহঁতক মানে আপুনি আৰু লগ পাব পাৰিব মানে দেখি পাব আৰু এইকেইজন ব্যক্তিৰ মানে আমাৰ বোলে ওচৰৰ আশে পাশে ব্যক্তি কেইজনৰ আছে বোলে টেলিগ্ৰাম এইফালে আছে ছেভ মেছেজ এইফালে আছে ছেটিং এইফালে আছে ইনভাইট ফ্ৰেণ্ডছ কাৰোবাক ইনভাইট কৰিব পাৰিব এইফালে আছে টেলিগ্ৰাম ফিচাৰ্ছ মানে টেলিগ্ৰামটোত কি ফেচিলিটি আছে এইবোৰ আৰু আকৌ যদি ওপৰৰ ফালে এইফালে চাই এইফালে মানে একাউণ্ট বেলেগ এখন একাউণ্ট আপোনালোকে এড কৰিব পাৰিব এড একাউণ্টত ক্লিক কৰি হয় আকৌ দোস্ত আপোনালোকে এইফালে যদি চাই হয় এইফালে ইয়াত আছে যিটো মানে এতিয়া আমি একাউণ্ট বনালোঁ এই ওপৰতো শ্ব' হ'ব তলতো মানে এনেদৰে পুল আপ বুলি এনেদৰে শ্ব' হ'ব তো দোস্ত এইফালে বেক কৰিলে চাওক এইফালে মানে দোস্ত ইয়াৰ মানে ইণ্টাৰফেচটো হয় দেখাত এনেকুৱা এইফালে আছে আপোনাৰ চাৰ্চ বাৰত ক্লিক কৰি দোস্ত আপোনালোকে মানে চাৰ্চ কৰিব পাৰিব যদি আপোনাৰ কোনোবা ফ্ৰেণ্ডৰ যদি মানে টেলিগ্ৰাম নামৰ এপছটোত যদি সিহঁতৰ একাউণ্ট আছে তেতিয়াহ'লে সো দোস্ত এনেদৰে টেলিগ্ৰাম নামৰ এপছটোত এনেদৰে আপোনালোকে নিজৰ এখন পাৰ্চনেল এখন ব্যক্তিগত এখন একাউণ্ট খুলিব পাৰিব হয় ভিডিঅ'টো চাই যদি আপোনাক ভাল লাগে নিশ্চয় লাইক কৰক বন্ধু বান্ধৱীসকলৰ লগতে শ্বেয়াৰ কৰক যদি নতুন দৰ্শক তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে ঘণ্টিটো বজাই অলপ ক্লিক কৰি থওক হয় আজিলৈ মানে পুনৰ লগ পাম আনটি নতুন এটা বিষয় লৈ ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ বন্দে মাতৰম জয় অসম Right.